নমস্কাৰ মোৰ নাম শ্ৰী নানজ্যোতি মৰা মই 2 নং দামলি প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ শ্ৰেণীত পঢ়ো মই এটি কবিতা আবৃত্তি কৰিম কবিতাটিৰ নাম হ'ল মোৰ দেশ ভাল সকলো দেশত কৰি মোৰ দেশ ভাল চৰণত হেৱা যায় কৰো চিৰকাল ক'ত আছে এনে মাটি সোণ চপৰা ক'ত আছে এনে পানী সুধাৰ নিজৰা ক'ত আছে এনে ধান এই ধৰণীত ক'ত আছে এনে ধন হাবি বননিত ক'ত আছে এনে পলু এৰি মুগা পাত ক'ত আছে এনে পক্ষী অমাতৰ মাত ক'ত আছে এনে ফুল ফুলে 12 মাহ ক'ত আছে এনে ফল দেখিলেই ওলা ক'ত আছে এনে ঠাই হৰক ফুলনি ক'ত আছে এনে আই সোণৰ গোসানী ভাই ভনী মিলি য'ত থাকো চিৰকাল সকলো দেশত কৰি মোৰ দেশ ভাল কবি সাহিত্য চন্দ্ৰ অতুল চন্দ্ৰ হাজৰিকা।